লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে যোৰহাট লোকসভা সমষ্টিত ৰাজনৈতিক পৰিৱেশ লক্ষণীয় হৈ উঠিছে। বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ দ্বিতীয়বাৰৰ বাবে জয় কৰাবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি সকলো কেবিনেট মন্ত্ৰী বিধায়ক ব্যস্ত এতিয়া যোৰহাট লোকসভা সমষ্টিত। কিয়নো তপন কুমাৰ গগৈৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ব্যাপক প্ৰচাৰ অভিযান চলাইছে সমষ্টিটোত। গৌৰৱ গগৈক পৰাজিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যোৰহাট লোকসভা সমষ্টিত কেইবাখনো সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাইছে। আজি চৰাইদেউ জিলাৰ মামৰা সমষ্টিৰ পাঠাকুত বিশাল জনসভাত অংশগ্ৰহণ কৰি তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হেংদাং দাঙি পাঠাকু হাইস্কুল খেলপথাৰত নিৰ্বাচনী ৰণদংকা মুখ্যমন্ত্ৰী। চৰাইদেউৰ মামৰা আৰু শিৱসাগৰৰ ডিমৌ সমষ্টিৰ ৰাইজৰ উপস্থিতিত এই প্ৰচাৰ সভা অনুষ্ঠিত হয়। এই সভাতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত বহু কেইগৰাকী কংগ্ৰেছ কৰ্মী আৰু যুৱ কংগ্ৰেছে যোগদান কৰে পৃথিৱীত। এই প্ৰচাৰ সভাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ বিষয়ে কৈ বিজেপি দলক ভোটদান কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে সাংবাদিকৰ আগত মুখামুখি হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 17 এপ্ৰিলত অসমৰ ৰাইজক বিজেপিক ভোট দিবলৈ আহ্বান জনাবলৈ অসমলৈ আহিব নৰেন্দ্ৰ মোদী। অসমত এইবাৰ 13খন আৰু ভাৰতবৰ্ষত 400খন আসন বিজেপিয়ে লাভ কৰিব। লগতে কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বিজেপিত যোগদানৰ ধাৰা অব্যাহত আছে। 2026 চনলৈ কংগ্ৰেছত মানুহ নাথাকিব। আনহাতে ৰাহুল গান্ধীৰ অসম আগমন সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমলৈ ৰাহুল গান্ধী আহিলে বিজেপিৰ ভোট 20 অথবা 25 হাজাৰ বাঢ়িব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ সৈতে এই প্ৰচাৰ সভাত কেবিনেট মন্ত্ৰী যোগেন মোহন, বিধায়ক সুশান্ত বৰগোহাঁই, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা আৰু অন্যান্য ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াসকল উপস্থিত থাকে। যথেষ্ট জনসমাগম হৈছে আৰু এইবাৰ 400ৰ দিশলৈ গৈ আছে আৰু তাৰ লগতে দাদা 17 তাৰিখে আকৌ আপোনাৰ বডি ডাবল যি আপুনি কয় আকৌ আহিবলৈ লৈছে, তেখেতৰ কি কয়? 17 তাৰিখে বডি ডাবল আহক, কিন্তু 17 তাৰিখৰ ডাঙৰ খবৰটো হ'ল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ ৰাইজক নিৰ্বাচনত বিজেপিক ভোট দিবলৈ অনুৰোধ জনাব আৰু চাৰিওফালে ৰাইজৰ উৎসাহ উদ্দীপনা। মই ভাবোঁ যে অসমত 13খন আৰু সমগ্ৰ ভাৰততে 400ৰ ওপৰত হ'ব। চাওক, পাঠাকু অসমৰ এখন সাংস্কৃতিক ঐতিহ্যময় স্থান। আমাৰ ইয়াত বহুত প্ৰাচীন পুথি, সাঁচিপাতৰ পুথি লুকাই আছে। ইলেকশ্যনৰ পিছত মই এদিন আহিম। চৰাইদেউ ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পিছত পাঠাকুলৈও বহুত পৰিব্ৰাজক আহিব, টুৰিষ্ট আহিব। সেই দৃষ্টিৰ পৰা আমি কি ধৰণে ইয়াক সজাই পৰাই তুলিব পাৰোঁ, এদিন মই ইলেকশ্যনৰ পিছত আহিম। টুৰিজিম এখন টুৰিজিম ভিলেজ, টুৰিজিম অঞ্চল হিচাপে ইয়াক আমি নিৰ্মাণ কৰিব পাৰোঁ। ৰাইজৰ লগত কথা বতৰা পাতিব লাগিব। ইয়াৰ বাবে এটা ডেফিনিট এপ্ৰ'চ এটা বনাব লাগিব। সেইকাৰণে মই আহিম এদিন, নিজে আহি ৰাইজৰ লগত কথা বতৰা পাতিম। বিহু কমিটিবিলাকেতো সকলোৱে, ময়ো ভাবিছিলোঁ পইচা নাপাব বুলি এইবাৰ, কিন্তু পাই গ'ল সকলোৱে। গতিকে সকলোৱে বিহু ভাল কৰি পালন কৰক, সেইটোকে ক'ম। এইখন বিহুটোতো 11 মে'ত হ'ব, কিন্তু পোৱাটোতো পাই গ'ল। চাওক, আজিও আপোনালোকে দেখিছে মামৰা সমষ্টিৰ বহু কেইজন গুৰুত্বপূৰ্ণ কংগ্ৰেছ নেতাই আমাৰ দলত যোগদান কৰিছে। সুৰুজ দিহিঙীয়াই যোগদান কৰিলে, যোগেন মোহন ডাঙৰীয়াৰ হাত শক্তিশালী কৰিছে। আৰু আজিও মই বহুত দিনৰ পৰা চিনি পাওঁ বহুকেইজন পুৰণা, সেন শৰ্মাকে আদি, দাদুল বৰুৱা, বহুত কেইজন পুৰণা কংগ্ৰেছী নেতাই আজি বিজেপি দলত যোগদান কৰিছে। আৰু এই ধাৰাটো সমগ্ৰ অসমতেই চলি আছে। আৰু মইতো নিশ্চিত যে 2026লৈকে কংগ্ৰেছ দলত মানুহ নাথাকে বুলি। মই যোৰহাটত 3 লাখ আশা কৰি আছোঁ। ডিব্ৰুগড়ততো 4.5 লাখ 5 লাখ চুবগৈ।
ৰাহুল গান্ধী যে আহিব ৰাহুল গান্ধীৰ কিবা সলনি তেওঁ আহিলে ভোট আমাৰ 20-25 আৰু বাঢ়িব শুভেচ্ছামূলক কিবা কথা মইতো গোটেই ভাষণতেই ক'লোঁ যে বিহু আমাৰ জাতীয় জীৱনৰ আয়ুস ৰেখা বিহুৱে মানুহক ওচৰ চপাই আনে এইবাৰো বহাগে আমাৰ মাজত শান্তি সমৃদ্ধি আৰু মৈত্ৰীৰ এটা নতুন যুগৰ সূচনা কৰিব সোণাৰীৰ পৰা আব্দুলৰ ৰিপোৰ্ট SK নিউজ প্লাছ